হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ একেবাৰে এটা ইজি ৰেচিপি, সেইটো হৈছে মচুৰ দালি আৰু ডিমৰ কাৰী। এতিয়া বহুতৰ ঘৰতে ডায়েবেটিছ ৰোগী আছে যিসকলে আলু নাখায়, গতিকে এনেকৈ ডিমৰ তৰকাৰী আপোনালোকে মচুৰ দালিৰ লগত বনাই দিব পাৰে। খুবেই টেষ্টি। আৰু আহকচোন চাওঁ আমিনো এই মচুৰ দালি আৰু ডিমৰ কাৰী কেনেকৈ বনালোঁ। একদম কম সময়তে খুব ধুনীয়াকৈ আপোনালোকৰ এই তৰকাৰীটো ৰেডি হৈ যাব। মই প্ৰথমে পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু জালুক খুব ধুনীয়াকৈ এনেকৈ মিক্সিৰ জাৰত এটা পেষ্ট বনাই ল'লোঁ। আৰু ডিম সিজাই বাকলি গুচাই খুব ধুনীয়াকৈ দুফালকৈ এনেকৈ কাটি লৈছোঁ। আৰু লগতে আপোনালোকে দালিও সিজাই ল'ব অকণমান নিমখ দি। এতিয়া মই পেন এখনত তেল গৰম হ'বলৈ দিছোঁ, তাত হালধি আৰু নিমখ দি দিছোঁ। আৰু ইয়াৰ লগতে মই অকণমান জলকীয়াৰ গুড়ি দিম। আৰু এই গোটেইখিনি দি মই ধুনীয়াকৈ ডিমখিনি ভাজি ল'ম। এতিয়া উলটিয়াই দিছোঁ, যিহেতু এইফালটো পূৰা ধুনীয়া ৰঙচুৱা হৈ গৈছে। আৰু ডিম ইতিমধ্যে আমাৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই সেই একে পেনত অকণমান তেল আৰু অকণমান পাঁচফোৰণ দি লৈছোঁ। আৰু এতিয়া আদা, নহৰু, পিঁয়াজ আৰু জলকীয়াৰ যি পেষ্ট আছিলে সেই পেষ্টটো তাৰ পৰা 3 চামুচ দি দিছোঁ। আৰু খুব ধুনীয়াকৈ ৰঙা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াৰ লগত মই বিলাহীৰ পেষ্ট যোগ কৰিম। আৰু খুব ধুনীয়াকৈ গোটেইখিনি তেল বিৰিঙি উঠালৈকে ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব, বেছি হিট দিলে কিন্তু এইখিনি জ্বলি যাব। এতিয়া ইয়াত মই জিৰা গুড়ি আৰু লগতে অকণমান জলকীয়াৰ গুড়ি দিছোঁ। এয়া চাওক, ইতিমধ্যে মছলাখিনিৰ পৰা তেল বিৰিঙিছে, গতিকে মই এতিয়া সিজোৱা দালিখিনি ইয়াতে দি দিছোঁ। আৰু খুব ধুনীয়াকৈ গোটেইখিনি মিলাই লৈছোঁ। আৰু কিছু সময় এতিয়া ইয়াত ঢাকোন মাৰি উতলিবলৈ দিম। এয়া চাওক, আমাৰ দালি খুব ধুনীয়াকৈ উতলি আছে, গতিকে ইয়াতে মই এতিয়া ভাজি থৈ দিয়া ডিমখিনি দি দিম। এয়া আমাৰ ডিম আৰু মচুৰ দালি কাৰী সম্পূৰ্ণ ৰেডি। এতিয়া মই অকণমান গৰম মছলা ছটিয়াই দিছোঁ আৰু এনেকৈ ধুনীয়াকৈ পৰিৱেশন কৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।